हेलो गाइस আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল মনমি ইয়াসমিনলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছো দেখিবলৈ একদম পনীৰৰ দৰে লগা নাই জানো কিন্তু খাবলৈও ঠিক পনীৰৰ দৰেই টেষ্টি হয় এই ৰেচিপিটোৰ নাম হ'ল আমলেট কাৰী ৰেচিপি মই আমলেট কাৰীটো কেনেকৈ তৈয়াৰ কৰিছো জানিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকক তাৰ আগতে আপোনালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো আমলেট কাৰী ৰেচিপি বনাবলৈ আমাক ফাৰ্ষ্টতে লাগিব 3টা কণী ইয়াত দুটা বিলাহী মই কাটি লৈছো এটা পিয়াজ কাটি লৈছো কেইফুটামান নহৰু আদা শুকান জলকীয়া আৰু কেঁচা জলকীয়া মই জ্বলা বেছিকৈ খাওঁ সেইবাবে মই জলকীয়াৰ পৰিমাণটো বেছি লৈছো আপোনালোকে নিজৰ অনুযায়ী ল'ব এয়া জলকীয়া গুৰি হালধিৰ গুৰি ধনিয়া গুৰি জিৰা জালুকৰ পেষ্ট কেইটামান গোটা জিৰা আৰু সোৱাদ অনুসৰি নিমখ এতিয়া আমাক এনে ধৰণৰ এটা ষ্টিলৰ টিফিনৰ প্ৰয়োজন হ'ব তাত আমি আমলেটটো বনাম মই এতিয়া 3টা কণী এটা বাটিত উলিয়াই লৈছো ইয়াত অলপ নিমখ এড কৰিছো আৰু ভালদৰে এতিয়া ফেটি লম এয়া মই ভালদৰে কণীখিনি ফেটি ললো এতিয়া টিফিনটো তলিখন অলপ ৰিফাইন লগাই লম যাতে কণীখিনি লাগি নাযায় এতিয়া মই কণীখিনি টিফিনটোত ঢালি লৈছো মই ডেক্সি এটাত পানী অলপ দি গৰম হ'বলৈ ৰাখিছো পানীখিনি অলপ গৰম হোৱাৰ পাছত মই তাত টিফিনটো থম উতলা হতে টিফিনটো বেকা হৈ যায় সেইবাবে মই ইয়াৰ ওপৰত এটা শিলগুটি ৰাখিছো এয়া আমাৰ আমলেট হৈ গ'ল চাওকচোন কিমান সুন্দৰ হৈছে এতিয়া মই আমলেটটো মোৰ প্ৰয়োজন অনুসৰি কাটি লম আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি কাটি ল'ব পাৰে মই চাৰিচুকীয়াকৈ কাটিছো যাতে দেখিবলৈ পনীৰৰ দৰে লাগে চাওকচোন কিমান ধুনীয়া লাগিছে দেখি আৰু বহুত সফ্টও হৈছে এতিয়া মই গেছত কেৰাহী এটা পাতি লৈছো আৰু ইয়াত তেল দিছো এতিয়া মই নহৰুখিনি আদাখিনি আৰু কেঁচা জলকীয়া আৰু শুকান জলকীয়াখিনি প্ৰথমে ভাজি লম লগতে মই পিয়াজখিনিও ভাজি লম এতিয়া মই বিলাহীখিনি ঢালি দিছো আৰু ভালদৰে লৰাই লম এয়া চাওক আমাৰ বিলাহীখিনি সিজি গ'ল এতিয়া মই বিলাহীখিনি মিক্সিত উলিয়াই লৈছো আৰু এটা স্মুথ পেষ্ট বনাই লম এতিয়া একেটা কেৰাহীতে মই অলপ তেল দি তাত গোটা জিৰা কেইটামান দি দিছো কেঁচা জলকীয়া 3টা আৰু লগতে শুকান জলকীয়া 2টা দি ভাজি লৈছো এতিয়া ইয়াত বনাই থোৱা পেষ্টখিনি ঢালি দিছো আৰু ভালদৰে লৰাই লৈছো পেষ্টখিনিৰ পৰা তেল ওলাই নোযোৱালৈকে আমি পেষ্টখিনি ফ্ৰাই কৰি থাকিম এয়া চাওক তেল ওলাই আহিছে এতিয়া আমি ইয়াত পানী ঢালি দিম আৰু ভালদৰে লৰাই লম এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ জালুক জিৰাৰ পেষ্ট ধনিয়াৰ গুৰি হালধিৰ গুৰি আৰু জলকীয়াৰ গুৰিখিনি দিম মই ইয়াত অলপ টমেটো সস দিম আপোনালোকে দিব বিচাৰিলে দিব পাৰে এটো অপচনেল হয় এতিয়া মই আমলেটৰ স্লাইসেছখিনি দি দিম আৰু ভালদৰে লৰাই অলপ উতলিবলৈ দিম এতিয়া কাৰীখিনি বনোৱা হৈ গ'ল এয়া মোৰ আমলেট কাৰী ৰেডি হৈ গ'ল দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয় জানো আপোনালোকে যদি মোৰ ভিডিঅটো ভাল পালে তেন্তে মোৰ ৰেচিপিটো এদিন ঘৰত
বনাই চাব আৰু কেনে পালে মোক কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টোত লাইক কৰিব। তেন্তে পিছত আকৌ লগ পাম। আজিলৈ বাই।